আজি ভাবিছোঁ মনটো শান্তিৰ বাবে অকণমান ভাগৱত পাঠ কৰোঁ আৰু সেইবাবে গোপিনী দুজনীমানক মাতিলোঁ আৰু তেওঁলোক আহিলে আইসকল এয়া আহি তেওঁলোকে অস্থায়ীভাৱে এনেদৰে ধূপ ধূনা জ্বলাই লৈছে আৰু এনেকৈয়ে ৰুমৰ ভিতৰতে ভাগৱত এভাগি পাঠ কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱাই মই গা পা ধুই ধুনীয়াকৈ মাহ প্ৰসাদখিনি তিতালোঁ আৰু পায়স বনাবৰ বাবে এয়া চাউল তিতাই থৈছোঁ আৰু এয়া অমিতা আৰু আলু কাটি ল'লোঁ আৰু মটৰ তাৰ পাছতে বুট এনেদৰে তিতাই থৈছোঁ আৰু এতিয়া আবেলি সময়ত খুৰী আহি ধুনীয়াকৈ এয়া পায়সখিনি বনাইছে আৰু ইফালে লুচি ভাজি বনোৱা আৰম্ভ কৰি দিছে। এয়া দেখিছেনে লুচি বেলি আছে আৰু ইফালে এয়া ঘুগুনি আৰু এয়া আইগৰাকীয়ে ধুনীয়াকৈ ভাগৱত ব্যাখ্যা কৰি একদম মানে বুজাই দিছে, ভাঙনি কৰি আছে। মই তেওঁক স্পীকাৰটো নিদিলোঁ কাৰণে মানে অকণমান শুনাত ভাগৱতখিনি স্পষ্টভাৱে নাহিলে আৰু দুগৰাকীমান আইসকলে এনেদৰে প্ৰসাদ বিতৰণ কৰিছে আৰু এয়া লুচি ভাজিও হৈ গৈছে ধুনীয়াকৈ। মই ভিডিঅ'খিনি সম্পূৰ্ণৰূপে কৰিব পৰা নাই কাৰণ মই অকলে গোটেইখিনি চম্ভালিব লগা হৈছে। এবাৰ যদি পাকঘৰত যাব লগা হৈছে, এবাৰ ইয়াত আহিছোঁ এনেদৰে আৰু এয়া দেখিছেনে ধুনীয়াকৈ তেওঁলোকক খাবলৈ দিছোঁ আৰু এয়া ভনিতা আৰু জ্যোতিও আহিল। যিখিনি পাৰিছোঁ আৰু সেইখিনিকে কৰিছোঁ আৰু সেইখিনিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া চাওকচোন আৰু এনেদৰে এয়া ক্ষীৰো আনি পাইছেহি ধুনীয়াকৈ। এয়া ক্ষীৰ এনেদৰে তেওঁলোকক খুৱাই বোৱাই ধুনীয়াকৈ বটা ভাগত এটা মাননি দি তেওঁলোকক বিদায় দিছোঁ আৰু এয়া ওলাই গৈছে। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব দেই।